নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' আগবঢ়াই লৈ আহিছোঁ আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আয়োজন কৰা হৈছে মোৰ জন্মদিনৰ কাৰণে অলপ প্ৰসাদ যোগাৰ কৰিছোঁ আৰু মোৰ জন্মদিনৰ ভিডিঅ'টো মই বহুত পলমকৈ দিলোঁ, তাৰ বাবে মোক ক্ষমা কৰিব। কিছু অসুবিধাৰ বাবে মই দিব পৰা নাছিলোঁ কাৰণে আজি মই ভিডিঅ'টো ভাবিলোঁ আপলোড দিওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু হাঁহৰ মাংস মই দুপৰীয়াৰ কাৰণে যোগাৰ কৰিম। দুপৰীয়া হাঁহৰ মাংস দিয়ে ভাত খাম বাৰু, সেই গতিকে হাঁহৰ মাংসই বনালোঁ দুপৰীয়াৰ ভাগৰ কাৰণে। আৰু লগত আছে ভকুৱা মাছ ফ্ৰাই কৰি থৈছোঁ আৰু বহুত পেটু আছিল আৰু পেটুখিনিও এনেদৰে ভাজিলোঁ। আৰু এনেদৰে আমি সকলোৱে দিনৰ সাজ খালোঁ বাৰু। ভাতৰ কাঁহীখন আচলতে আগতেই দেখুৱাব লাগিছিল, কিন্তু চৰি, তৰকাৰী ঢালিলোঁ, তাৰপিছতহে মনত পৰিল বোলো অলপ ভিডিঅ' কৰোঁ। আৰু এতিয়া মোৰ কেকটো কাটিম, যিহেতু গধূলি হ'ল, গধূলি এতিয়া কেকটো মই কাটিম। আৰু মোৰ কেকটো এনেদৰে নামটো লিখিছোঁ, মোৰ ঘৰত মতা নাম আইমণি হয় আৰু সেইকাৰণে মই আইমণি বুলিয়ে কেকটোত নামটো লিখাইছোঁ এনেধৰণে। Happy birthday to you. Happy birthday to you. Happy birthday to dear Ma. Happy birthday to you. মইনাও খুৱাই দে দেখোন আৰু অকণমান ভাল পাওঁ। আৰু এয়া হৈছে ৰাতিৰ সাজৰ যোগাৰ। ৰাতি পোলাও বনালোঁ, পোলাওৰ লগত আছে ব্ৰইলাৰ মাংস আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ পোলাও আৰু বহুত ভাল হৈছে খাবলৈ। ফাৰ্ষ্ট টাইম বনাইছোঁ যদিও।